টু মাই ইউটিউব চেনেল। আৰু আজি আছে কলেজ অফ, তো আমি বহুদিন কৰিমগঞ্জ যোৱা নাই, তো ভাবিলোঁ অলপ কৰিমগঞ্জ টাউনলৈ যাওঁ আৰু আপোনালোকলৈ ভিডিঅ'টো যাতে দেখুৱাবলৈ চেষ্টা কৰিম বৰাক ভেলী এখন গুৰুত্বপূৰ্ণ টাউন কেনেকুৱা হয়, চহৰখন কেনেকুৱা হয়। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাহে লাহে গৈ কথাবিলাক পাতিম। এতিয়া আমাৰ গাড়ী আছে আমি যাম। I've been dreaming on in my head like I've seen it. A life worth living is a life. আমাৰ কলেজৰ পৰা কৰিমগঞ্জ যোৱা ৰাস্তাটোত এখন স্পেচিয়েল ঠাই পৰে ভাংগা, আৰু এই ঠাইখন মই জনাত তামোলৰ কাৰণে বহুত প্ৰচলিত। ইয়াতে মানে তামোলৰ দামবোৰ বহুত কম হয় আমাৰ সেইটো চাইডে, মানে গুৱাহাটী মৰিগাঁও এইফালৰ ইয়াৰ তুলনাত। আৰু ইয়াতে বস্তাই বস্তাই তামোলবোৰ লোড কৰা হয় দিনত, আৰু ইভিনিং টাইমত যেতিয়া নাইট ছুপাৰবোৰ যায় তেতিয়া ইয়াৰ পৰা মানে তামোলবোৰ লৈ কেনে আমাৰ সেইটো চাইডে গুৱাহাটীলৈ গুচি যায়। আৰু ইয়াতে বহুত তামোলৰ হেৰি আছিল, তামোলৰ হেৰিখিনি দেখাব নাই, এইবিলাক চাব পাৰে। তামোল 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 বাংগা বাংগা। আমাৰ কলেজৰ আগৰ ৰাস্তাটো PWD ৰোড, আৰু PWD ৰোডৰ পৰা হাইৱে কানেক্টেড পইণ্টটো হ'ল মুকৈভাংগা। আৰু PWD ৰোড অৰ্থাৎ আমাৰ কলেজৰ পৰা মুকৈভাংগালৈ যিটো ৰাস্তাটো অত্যাধিক বেয়া। আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চাইছে তেনে গমেই পাইছে। কিন্তু মুকৈভাংগাৰ পৰা যেতিয়া হাইৱে ষ্টাৰ্ট হয়, হাইৱেটো কৰিমগঞ্জলৈ হোৱা হাইৱেটো বৰ ধুনীয়া, চিনাৰীবিলাকো ধুনীয়া। আৰু হাইৱেটোৰ লগে লগে বদৰপুৰ টু কৰিমগঞ্জ যিটো ট্ৰেইন ৰোড, সেই ট্ৰেইন ৰোড আৰু হাইৱেটো একেলগে চলি থাকে। মতলব আপোনালোকে যদি কৰিমগঞ্জ গৈ থাকে তেন্তে বাওঁফালে ট্ৰেইনৰ ৰাস্তাটো আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিব, প্ৰায় ওচৰতে। আৰু এয়া হৈছে কৰিমগঞ্জৰ ৰেলৱে ষ্টেচন, আৰু ৰেলৱে ষ্টেচনটো পাৰ হৈ কেনে অলপমান পিছতে হাইৱেটো দুটা ভাগত ভাগ, এটা ভাগ আগৰতলা ছাইডে গুচি যায় আৰু এটা ভাগ ইফালে কৰিমগঞ্জৰ ফালে হৈ কেনে কৰিমগঞ্জ টাউনত সোমাই আহে। হাইৱেটো ডিভাইডেড হোৱাৰ পিছতে ৰাস্তাৰ যিটো প্ৰস্থ সেইটো কমি যায়, আৰু সেইবাবে ট্ৰেফিকৰ সৃষ্টি হয়। আমি যোৱা দিনাখনো ইমান ট্ৰেফিক নাছিল, কিন্তু নৰ্মেলি ইয়াতে ট্ৰেফিক হৈ গৈছে। এইখিনিতে এটা অফিচ আছিল, PWD অফিচ। এইটো PWD নহয়, আৰু বৰ্তমান আমি কৰিমগঞ্জৰ অলিয়ে গলিয়ে এনেকৈ ঘূৰি ফুৰিছোঁ, শ্বৰ্টকাট বিচাৰি ফুৰিছোঁ। হস্পিটেল যাব লাগে আমি, ফাৰ্ষ্ট আহি কেনে কৰিমগঞ্জৰ ডাইৰেক্ট মেইন মটিভ হৈছিল মই হস্পিটেল যোৱা। আৰু কৰিমগঞ্জ হস্পিটেলৰ ফালে এনেকৈ ৰাওনা হৈছোঁ, আৰু হস্পিটেলৰ ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ ভাল নালাগে হস্পিটেলত ব্লগ কৰিবৰ কাৰণে। আৰু হস্পিটেলৰ পৰা আহি কেনে আমি অলপ পেট পূজা কৰিবলৈ হোটেল এখনত সোমালোঁ। হোটেলখনত আমি অলৰেডি আগতে আহিছোঁ, গতিকে সেই একেখন হোটেলতে আহিলোঁ। অ'কে গাইজ, বৰ্তমান অলপ পেট পূজা চলি আছে। আমি এখন হোটেলত আহিছোঁ, কি অৰ্ডাৰ দিওঁ তাকে ভাবি পোৱা নাই। হয় বিৰিয়ানী খাম, নহয় চিকেন, আৰু বিৰিয়ানী হ'ল 120 প্লেট আৰু চিকেন হ'ল 150। বিৰিয়ানী বা চিকেন কিবা এটা হ'ব। আৰু এতিয়া আমি অৰ্ডাৰ কৰি আছোঁ, তাৰপিছত যদি আহে বস্তুখিনি কেইটা বিৰিয়ানী, 1 2 3 4 5। কেনেকুৱা লাগিল বস্তু এতিয়া ইয়াতে বিৰিয়ানী খাই? এতিয়া নেক্সট প্লেন ক'ত আছে, ক'ত যাবা? পূজা কৰা হৈ গ'ল, আৰু এতিয়া আমি ভাবি আছোঁ কি কলকাতা বজাৰ যাওঁ। মোৰো অলপ কাপোৰ কিনিব আছে, আৰু লগৰ কিছুমানেতো অলৰেডি কিনিছে। আমি যেতিয়া হস্পিটেলত আছিলোঁ, আৰু হস্পিটেলত থাকিলেতো ব্লগ বনোৱা নহয় ন। এতিয়া যাওঁ কলকাতা বজাৰ মাৰ্কেটত, আৰু নতুনকৈ M মাৰ্কেট এখন খুলিছে, পাৰিলে তাতো যাম বাৰু, চাওঁ কি হয়। কিমান লৈছোঁ? নিৰ্মলে কি ল'ব? মই ট্ৰেন্ডছ এটা লৈছোঁ, আৰু মোৰ 499। সেইটো ল'লি নাই? ল'লোঁ। আৰু তো ব্ৰুজ খলিফা আকৃতিত এটা পেণ্ডেল বনাব ট্ৰাই কৰা হৈছে। গাইজ, বৰ্তমান আমি আছোঁ মুকৈভাংগা। ভালদৰে ভিডিঅ'টো ৰেকৰ্ড কৰিব নোৱাৰিলোঁ কাৰণ তাতে ইমান ভাগৰ লাগিল যে ব্লগ কৰিবলৈ মনে নগ'ল। তো এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ। আজিলৈ ব্লগটো ইমান আছে, যদি ভাল পালে লাইক ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। আজিলৈ বেৰিছোঁ, বাই। গা চা ভাল নোহোৱাৰ কাৰণে ব্লগো কৰা নাই। বস্তু বাই বাই দিয়া।